হেল্ল' এভৰিৱান, এইটো ভিডিঅ' যোৱাকালিৰে হয় আৰু যোৱাকালি মই গৈছিলোঁ মামাই দিয়া চেকখন আনিবলৈ 10,000 টকীয়া চেকখন আনিবলৈ। তো আমি গৈছিলোঁ অভয়পুৰী পাহাৰতলিত হয় আৰু ইয়াত বোলে বছৰত এবাৰকৈ ডাঙৰ পাহৰ পূজাও হয়। তো মই আগতে অহা নাই এবাৰো, পাহাৰ পূজাও দেখা নাই। তো আজি আহিছিলোঁ ফাৰ্ষ্ট টাইম জেগাখিনিত। তো আমি গোটেইকেইটা গৈছিলোঁ পিলপিলিৰে আৰু আমি গৈছিলোঁ প্ৰায় মই ওলাইছিলোঁ ঘৰৰ পৰা 7:30 মানত আৰু গৈ পালোঁ 8:30-ত। তো ইমান সোনকালে মানুহ অলৰেডি আহি গৈছেকে, চাওকচোন কিমান গাড়ী মটৰ মানে ইমান সোনকালে জমা হৈছেকে। তো আমি গ'লোঁ আৰু যাই পোৱাৰ পিছতে প্ৰথমতে অলপমান প'জ দিলোঁ, কাৰণ গমেই পায় ক'ৰবাত গ'লে প'জটো দিবই লাগিব হয় না, এইটোতো আৰু নিদিলে নহ'বই, ক'ৰবাত যোৱা হেনা লাগিবই নহয় যদি প'জটো নিদিওঁ। তো এয়া চাওক, আৰু ডেক'ৰেশ্যনো বহুত ডাঙৰ কৰিছে। আৰু এইটো আছিল 2 নম্বৰ চেক বিতৰণ। প্ৰথমতেতো এবাৰ হৈ গৈছিল অভয়পুৰীত, আৰু তেতিয়া যিহেতু আমাৰ নাম অহা নাছিল, তো এইবাৰ আহিছিল আমাৰ নাম। তো গ'লোঁ আৰু সেনেকৈ আনিবলৈ। তো গোটেইখিনি আৰু যোৱাৰ লগে লগে ধুনীয়াকৈ চাং চেয়াৰখনৰ লগত এটাকৈ পানীৰ বটল অলৰেডি দিয়ে থৈ দিছে। আৰু অলপ পিছত আহি গ'ল খানা। তো খানা মানে দি দিছিল কিবা কিবি, বিস্কুটৰ পেকেট আছিল, কেক আছিল, ভুজিয়া আছিল। তো এনেকৈ 4টামান বস্তু দি দিছিল, লগতে পানীৰ বটলটোতো দিয়ে দিছিল। তো খাই ল'লোঁ, খাই চাই ল'লোঁ। আৰু যিহেতু পুৱা সোনকালেই গৈছোঁ, একো নাখাকৈ ওলাইছিলোঁ ঘৰৰ পৰা, তো যিখিনি দি দিল মই কিন্তু গোটেইখিনি খাই দিলোঁ দেই পানীৰ লগত। আৰু খাই কেনে আৰু অলপ ভিডিঅ' কৰিলোঁ, অলপ প'জ দিলোঁ। তো আমি বহিছিলোঁ একেবাৰে পিছত হয়, মানে সেইকাৰণে মানে ষ্টেজখন ভালকৈ উঠাবই পৰা নাছিলোঁ। আৰু যদিও পিছত বহিছোঁ বেয়া লগা নাই, কাৰণ যিহেতু মামাই নাহে ন, মামা আহিল হয় যদি তেনেহ'লে পিছত বহিলোঁ হয়তো, মামাক ভালকৈ দেখিবই নোৱাৰিলোঁ হয়, তেতিয়া অলপ বেয়া লাগিল হয়। আৰু এতিয়া যিহেতু মামাই নাহে সেইকাৰণে পিছত বহিও বেয়া লগা নাই। তো এয়া চাওক, মানুহ কিমানখিনি জমা হৈয়ে গ'ল ইমান সোনকালে। আৰু এইফালে ষ্টেজত কিবা কিবি মানে বক্তব্য দি আছিল। তো যিহেতু বহুত পিছত বহিছিলোঁ, শুনি আছিলোঁ, খালি দেখিব একো পৰা নাছিলোঁ। তো ওচৰতে এখন স্ক্ৰীণ লগাই থৈ দিছিল, তো স্ক্ৰীণত অলপ চালোঁ আৰু অলপমান আপোনালোকক জুম কৰি দেখাব খুজিছিলোঁ। কিন্তু কি হ'ল, যিহেতু আমাৰ কম দামী মোবাইল ন, জিম কৰিলে ইমান ক্লিয়াৰ নাহে। তো এয়া বাদ দি মই স্ক্ৰীণতে আপোনালোকক অলপমান দেখাই দিলোঁ। এয়া চাওক, বক্তব্য দি আছে। তো তাৰপিছত মই অলপমান বাহিৰত ওলাইছিলোঁ, তো ওলাৰ পিছত দেখাই দিলোঁ বাহিৰৰ পৰা অলপমান ভিডিঅ' কৰি। আৰু ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাব, লগতে শ্বেয়াৰ কৰি দিব। আৰু কোনে 10,000 টকাৰ চেক পালে কমেণ্ট কৰি জনাবচোন। আৰু এয়া আহি গ'ল মোৰ 10,000 টকাৰ চেকখন ফাইনেলি হাতত। এয়া লৈ লৈছোঁ, এতিয়া যাম ঘৰলৈ। আৰু ঘৰত যোৱাৰ আগতে অলপমান ষ্টেজৰ আগত আৰু প'জ দিলোঁ, আৰু যিহেতু প'জ দিবই লাগিব হয় না, প'জে মেইন হয় না। আৰু তাৰপিছত এয়া ষ্টেজৰ কাষেদি যাই আছিলোঁ, সেইকাৰণে ভাবিলোঁ অলপমান আপোনালোকক দেখাই দিম, ষ্টেজখন ধুনীয়াকৈ সজাইছিল। তো এতিয়া আমি যাম ঘৰত। আৰু ঘৰত যোৱাৰ আগতে অলপমান ভিডিঅ' আৰু কৰি দিলোঁ। তো আপোনালোকে কোনে 10,000 টকীয়া চেক পাইছে কমেণ্টত জনাব কিন্তু। তাৰপিছত ওলালোঁ বাহিৰত, আৰু বাহিৰত ওলাই চাং ইমান গাড়ী, ৰিক্সা, মানে পিলপিলি আৰু টেম্পু, মানে ক'ব নোৱাৰোঁ ইমান জাম লাগি গৈছিল। আৰু তাৰ পৰা ঘৰত আহি পোৱাতে মোৰ 2 ঘণ্টামান লাগি গৈছে, মানে জামত ৰখি দিব লগা হৈছিল আমাৰ পিলপিলিখন, সেইকাৰণে। তো এনেকৈ আজি দিনটো মোৰ গেল। তো ভিডিঅ'টো মানে চাই কেনে লাগিল কমেণ্টত জনাব, লগতে ভিডিঅ'টো শ্বেয়াৰ আৰু লাইক কৰি দিব। বাই বাই।